ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকক 9 নম্বৰ পাঠৰ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা এই পাঠটোৰ প্ৰথম অংশটো আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পাঠটি অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। তোমালোকে কেইবাবাৰো পাঠটো চাবা, তেতিয়া কথাখিনি বুজিব পাৰিবা। তোমালোকে জানা যে ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ মুঠ মাটিকালি 32,68,263 বৰ্গ কিলোমিটাৰ। দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ইয়াৰ জলবায়ু নিৰ্ধাৰণ কৰিছে। গতিকে ভাৰতবৰ্ষৰ জলবায়ুৰ বিষয়ে জানিবলৈ হ'লে ইয়াৰ যিটো ভৌগোলিক অৱয়ব, সেই কথাটো আমি জানি ল'ব লাগিব। ইয়াত আমি ভাৰতবৰ্ষৰ এই পাঠটোত ভাৰতবৰ্ষৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, জলবায়ুৰ বিষয়ে জানিম। আমি জানো যে ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ মাটিকালি ইমান 32,68,263 বৰ্গ কিলোমিটাৰ। গতিকে দেশখন বিশাল, বেলেগ বেলেগ ভূ-প্ৰকৃতি আছে। ভূ-প্ৰকৃতি মানে নৈ, নিজৰা, পাহাৰ, পৰ্বত, সমভূমি, মালভূমি এইবিলাক জেগা আছে। উষ্ণতাৰ তাৰতম্য আছে। বিষুৱৰ পৰা ইয়াৰ দূৰত্ব, সেইটো এটা বিষয়। মৌচুমী বতাহ এইবিলাকেও ইয়াৰ জলবায়ু নিৰ্ধাৰণ কৰিছে। ভাৰতবৰ্ষৰ মূল ভূভাগ 8°4' উত্তৰৰ পৰা 37°6' উত্তৰ অক্ষৰেখাৰ মাজত অৱস্থিত। ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজদি কৰ্কটক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে। এই ৰেখাৰ দক্ষিণে অৱস্থিত দক্ষিণ ভাৰতৰ ঠাইসমূহ গ্ৰীষ্মমণ্ডলৰ ভিতৰুৱা। কৰ্কটক্ৰান্তিৰ ৰেখাডাল ইয়াৰ উত্তৰ ভাৰতৰ তুলনাত সাধাৰণতে গৰম বেছি। এই ৰেখাৰ উত্তৰৰ ঠাইসমূহ সমমণ্ডলত পৰাৰ বাবে জলবায়ু সমভাৱাপন্ন, অৰ্থাৎ অতি গৰমো নহয়, অতি ঠাণ্ডাও নহয়। ভাৰতত পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি আদি বিভিন্ন ভূ-প্ৰকৃতি থকা অঞ্চল আছে। এই কথাটো আগতেও কৈছোঁ। এইবোৰে উচ্চতাৰ পাৰ্থক্য সৃষ্টি কৰিছে। এইবাবে একে ৰেখাংশতে অৱস্থিত হ'লেও স্থানভেদে উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ পাৰ্থক্য হয়। ফলস্বৰূপে জলবায়ু বেলেগ বেলেগ হয়। আগ্ৰা আৰু দাৰ্জিলিং একে ৰেখাংশতে অৱস্থিত হ'লেও দাৰ্জিলিং উচ্চ পাহাৰ অঞ্চলত অৱস্থিত হোৱাৰ বাবে আগ্ৰাতকৈ অধিক শীতল। দাক্ষিণাত্য মালভূমি গ্ৰীষ্মমণ্ডলৰ ভিতৰুৱা হ'লেও ইয়াৰ ভূ-প্ৰকৃতি মালভূমি হোৱাৰ বাবে জলবায়ু সমভাৱাপন্ন। সাগৰৰ ওচৰত অৱস্থিত ঠাইবোৰত সাগৰীয় বতাহৰ প্ৰভাৱ পৰে। গ্ৰীষ্ম আৰু শীত উভয় কালতে তেনে ঠাইৰ তাপমাত্ৰা অধিক নহয়। সাগৰৰ পাৰত অৱস্থিত চহৰৰ জলবায়ু সমভাৱাপন্ন। মৌচুমী বতাহ। এতিয়া জলবায়ুৰ বিষয়ে জানিছা যে ভাৰতবৰ্ষৰ ভূ-প্ৰকৃতি বিভিন্ন ধৰণৰ। ভাৰতৰ মূল ভূভাগ 8°4' পৰা 37°6' উত্তৰ অক্ষৰেখাত অৱস্থিত। আৰু একে অক্ষৰেখাত অৱস্থিত হ'লেও আগ্ৰা আৰু দাক্ষিণাত্য মালভূমিৰ দাৰ্জিলিঙৰ জলবায়ু বেলেগ বেলেগ। কাৰণ দাৰ্জিলিং শীত প্ৰধান, শীত বেছি, কাৰণ সেইখন পাহাৰীয়া অঞ্চল। আৰু আগ্ৰা সমভূমি অঞ্চল, সেইকাৰণে তাত পাৰ্থক্য আছে। এতিয়া আহিল মৌচুমী বতাহ। ভাৰতবৰ্ষৰ জলবায়ু আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে ইয়াৰ মৌচুমী বতাহে। ইয়াত গ্ৰীষ্ম আৰু শীতকালত দুই ধৰণৰ মৌচুমী বতাহ প্ৰবাহিত হয়। এই দুবিধ হৈছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহ। দক্ষিণ-পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত কৰ্কটক্ৰান্তিৰ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, মানে চিধাকে পৰে। ইয়াৰ বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে, আৰু নিম্নচাপৰ সৃষ্টি হ'লে কি হয়? বতাহ চলাচল বেছি হয়।
এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাৱপুষ্ট গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগত প্ৰৱেশ কৰে। আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল অসম, মেঘালয়, অৰুণাচল, পশ্চিমবংগ, ছিকিম আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। ক'ত ক'ত বেছি বৰষুণ হয়? অসম, মেঘালয়, অৰুণাচল, পশ্চিমবংগ, ছিকিম। মেঘালয়ৰ মৌচিনৰামত বছৰত 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। চেৰাপুঞ্জী আৰু মৌচিনৰাম। আনফালে আৰৱ সাগৰৰ ওপৰেৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ